কি বনাবা কৈ দিয়া তুমি পাৰিবা বনাবলৈ তুমি গেছত মম বনাব পাৰিবা পাৰিম ওহো ঢুকি পাবা তুমি মই সব পাৰো মানে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আজিৰ ব্লগটো কাকলিহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মম' বনাম বুলি তো ভাবিলোঁ কাকলিহঁতৰ ঘৰতে দুজনীয়ে মম' বনাওঁ আৰু ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া কাকলিয়ে পুৰা পিঁয়াজ কাটি আছে আৰু নিৰু লাগি আছে ইমান ভাবিলোঁ ইয়াক খুৱাই পেলাই ব্লগটো আৰম্ভ কৰোঁ নহ'লে নোৱাৰি ইয়াৰ পৰা তথাপিও নুখুলে ইহে বোলে মম' বনাব আজি আৰু তবিও বহুত অশান্তি পাই আছে আমি হুলস্থুল কৰি থকাৰ কাৰণে কি হ'ল তবি এয়া কাকলিয়ে পুৰা বেলি আছে মম'ৰ কাৰণে ময়দা এইফালে চাই দিয়া অকণমান আৰু অকণমান খেচনি হৈ আছে ইগনৰ কৰিব আৰু এয়া চিকেনখিনিৰ লগত সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত আদা নহৰু অকণমান দিয়া হৈছে তাৰপাছত জিৰা ধনিয়া আৰু অকণমান লাল মিৰ্চ পাউডাৰ দিয়া হৈছে সোৱাদ অনুসৰি নিমখ আৰু অকণমান ভিনেগাৰ আৰু অকণমান চয়া চচ ইয়াত এড কৰিছোঁ আৰু ধুনীয়াকৈ ইয়াত মিক্স কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এয়া ৰেডি কৰি আছোঁ আৰু এইফালে দেখাই দিয়া এবাৰ কেনেকুৱা হৈছে জনাবচোন মোৰতো ভালেই লাগিছে খায়ো ভালেই লাগিব চাগে খাই পেলাইহে তাৰপিছত জনাম আৰু কেনেকুৱা হৈছে বস্তুটো এয়া পানী গৰম হৈ গ'ল আৰু এইটো ষ্টিমাৰটো বহাই দিছোঁ আৰু এইখিনি এতিয়া ঢাকন লগাই দিম আৰু 20 বা 25 মিনিটৰ ভিতৰত মম'টো ৰেডি হৈ যাব তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মম' ৰেডি কৰি একদম ডিঙি চিঙি শুকাই গৈছে সেইটো কাৰণে তাৰ মাজতে চাহ অকণ খাই লৈছোঁ চাহ মেইন আৰু বহুত গৰম মম'খিনি হোৱালৈকে মই চাটনিটো ৰেডি কৰিম এয়া বিলাহী দুটা কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ দুটা আছে আৰু নহৰু 6-7 ফুটামান আছে আৰু আদা লোৱা আছে কেইটুকুৰমান তাৰপিছত এইফালে 6-7টা জলকীয়া লোৱা আছে শুকান জলকীয়া কোনোবাই যদি চাটনিৰ কাৰণে কম জ্বলা খাব বিচাৰে তেনেহ'লে কমকৈ ল'ব আৰু এইফালে মই ইয়াত ৰিফাইন দিম কেৰাহীটো গৰমেই হৈ গৈছে ৰিফাইন ইউজ কৰিম মই এইখিনি 3 মিনিটমান ভাজি ঠাণ্ডা কৰি তাৰপিছত মিক্সিত মাৰি দিলে চাটনিটো ৰেডি হৈ যাব এয়া চাটনিখিনি ৰেডি হৈ গ'ল আৰু চাওক কালাৰটো ইমান ধুনীয়া হৈছে তো খাবলৈও এইটো টেষ্টি হয় বহুত ৱাও কি ধুনীয়া লাগিছে দেখিবলৈ কাৰণে আৰু খোৱাহে কথা পুৰা খাওঁ খাওঁ লাগি গৈছে দেখি পেলাই এইখিনি উলিয়াই থওঁ এইখিনি উলিয়াই পেলাই আৰু কেইটামান আছে ন তাৰপিছত সেইকেইটা বনাই আছোঁ মজা লাগিব এয়া কাকলিয়ে প্লেটিং কৰি আছে আৰু মোৰ দেখি পুৰা খাওঁ খাওঁ লাগি গৈছে জিভাৰ পানী পৰো পৰো হৈ গৈছে ৰখিব পৰা নাই একেবাৰে জলদি জলদি কৰা আৰু জলদি জলদি খাওঁ কেনেকুৱা খাই দিওঁ আৰু দেই চুবাই লওঁ নিজে বনাই নিজে খাই সঁচাকৈ বহুত ভাল হৈছে নিজে বনাইছোঁ আৰু নিজে তাৰিফ কৰিছোঁ ন বহুত ভালেই হৈছে আমাৰ কাৰণে মানে বহুত ভাল হৈছে খাবলৈ কাৰণে খাই লওঁ আমি খাই লওঁ এয়া টিংকু খাবলৈ আহি গ'ল কেনেকুৱা হৈছে কবি আৰু হেৰি যে প্লেট 40 টকা 40 টকা দি থৈ যাবি চচো আছে চচো খাব পাবি কেনেকুৱা হৈছে ক পুৰা দবাই আছা ন আৰু এই যে একে বনাই থাকোঁতে মাৰিছে মনে মনে সেইটো দেখুৱাবলৈ নহ'ল মই পিছতে দেখা পালোঁ ফটকতে খাই কেনেকুৱা লাগিছে চাওঁ হাতেৰে এবাৰ দেখুৱাই দিয়া মজাটো দেখুৱাই দিয়া শুন নাচিব নালাগে এইফালে খোৱা ধুনীয়াকৈ খাই মেলি আজৰি এতিয়া আমি আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাই জনাব কমেণ্টত আৰু লাইক কৰিব
শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা কওঁ, কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, মানে লাইটিংটো অলপ কালাৰটো কিবা বেলেগ ধৰণৰ অঁ, তো আপোনালোকে বেয়া চেয়া নাপাব। আৰু আমাৰ আইফোনো নাই বাৰু। তো কেনেকুৱা লাগিল জনাব। এতিয়া বাই বাই।